টু মাছ এক্সাইটেড আজি কাৰণ ডিম্পু আহি আছে থাৰ নিবলৈ জাষ্ট অলপ আগতে মই গম পাইছোঁ যে ডিম্পু আহি আছে থাৰখন নিবলৈ অহা কথা আছিল পিছত কিন্তু আজি আহি আছে যিহেতু চ' এক্সাইটেড বাঢ়ি আছে চব ভিডিঅ' তাৰ লগত যিমান পাৰোঁ সৰু হওক ডাঙৰ হওক যিমানখিনি পাৰোঁ এটা সৰু ব্লগ বনাবলৈ চেষ্টা কৰিম চাই থাকক তেতিয়ালৈকে তেজপুৰীয়ে নেৰিছে এয়া ফাইনেলি ডিম্পু আহি গ'ল আৰু মহন্তও আহি গ'ল আমাৰ তই আহি গ'লো আজি আমি থাৰ ল'ব ডিম্পু ভাই তো বহুত বেছি ভাল লাগি আছে তই আহি গ'লো আমি তেজপুৰত থকা মহিন্দ্ৰা ডিলাৰত মানে ডিম্পুৰ গাড়ী সি আহি গ'ল এতিয়া ফাইনেলি চ' অলপ পিছত আনবক্সিং হ'ব গাড়ীখন টু মাছ এক্সাইটেড গাড়ীখন পূৰা এতিয়া ৰেড কাৰ্পেট ঢাকা আছে অলপ পিছত দেখাই আছোঁ লোৱা আৰু আগতেও আহিছোঁ এইটো ডিলাৰত কিন্তু আগতে গাড়ী মানে চাবলৈ আহিছোঁ আজি কিনিবলৈ আহিছোঁ বহুত ভাল লাগছে আৰু এক্সপিৰিয়েঞ্চটো ভাল লাগিছে ইয়াতে আজি থাকিবা নে যাবা ডাইৰেক্ট যাবা যাম ডাইৰেক্ট যাবা ন এতিয়া কাগজ পাতি কাম হৈ আছে এতিয়া বেংকিঙত টেনশ্যন দিব লাগে আজি পূৰা এক্সাইটেড ডিম্পু পূৰা বিজি পূৰা 700 ৰিজাৰ্ভ ল'বলৈ থাৰৰ পিছত ডিম্পুৰ এখন ফেভৰেট গাড়ী এটা টেষ্ট ড্ৰাইভ ল'ব গৈ আছে তুমি কোন ড্ৰাইভত পঢ়া এয়া থাৰ ৰেডি হোৱালৈকে পূৰা মৃন্ময় সকলোখিনি ৰেডি এয়া টেষ্ট ড্ৰাইভ কৰিব ডিম্পুৱে 700 চলাব চিট বেল্ট পুৰা বান্ধি ৰেডি অপেনিং কৰিছিলোঁ ইয়াত আহি এইখনেই আছিল নেকি এইখনে আছিল ডিম্পুৱে অপেনিং আহি কৰি গৈছিলে তেজপুৰ মহিন্দ্ৰা ডিলাৰত ড্ৰাইভ মডত এতিয়া পূৰা চলাব আমাৰ প্ৰাঞ্জিতে শিকাই আছে একো নাই আপোনাৰ গাড়ীৰ সেফটি পুৰা ৰেডি আমি গৈ আছো পুৰা টেষ্ট ড্ৰাইভ ডিম্পুৱে লৈ আছে 700 ইণ্ডিয়ান মাৰ্কেটত 5 ষ্টাৰ ৰেটিং পাই গৈছে সেফটিত প্লাছ আপোনাৰ ইণ্ডিয়ান মাৰ্কেটত ইণ্ডিয়ান মেনুফেকচাৰৰ ভিতৰত চবতছে হাইটেক ফিচাৰ্ছ এখন গাড়ীতে আছে এনে মই থাৰ কিনি আছোঁ না এইখন নাকি এইখনৰ ফিলটো লৈ লওক হয়তো নেক্সট আপোনাৰ ইয়াৰ প্লেন আহি যাব পাৰে কাৰণ ইয়াত কমফৰ্ট এই থাৰখন এনে কিমান বছৰমান চলাব পাৰিম মই আপুনি যদি মেইনটেইন ভাল কৰে সেইখনটো লাইফ লং হয় গোটেই জীৱন তো যিহেতুকে আপোনাৰ তাতে পেট্ৰল হয় মই পেট্ৰল লৈছোঁ এইকাৰণে কাৰণ কোম্পানীয়ে কয় যে যদি বেছি আমি নচলাওঁ মানে এসপ্তাহত কিবা 700 না কি এটা এতিয়া অটো পাইলট মোডত পুৰা সেট কৰি আছে আপুনি ষ্ট্ৰেং আহি দিয়ক এইটো লেনৰ ভিতৰতে ৰাখিব গাড়ী আপোনাৰ লেনৰ বাহিৰত নিব নিদিয়ে আপুনি ব্ৰেক এপ্লাই নকৰিব ব্ৰেক এপ্লাই কৰিলে কমপ্লিট চিষ্টেম অফ হৈ যাব গাড়ী আহিব দিয়ক কি গাড়ী আহিব দিয়ক আপুনি আহিব দিয়ক এতিয়া চাওক আপোনাৰ টেম্পোখন আপোনাৰ অবজেক্ট লৈ ল'লে টেম্পো অট'মেটিকলি গাড়ী ব্ৰেক মাৰিলে অট'মেটিক ব্ৰেক হৈ গৈছে পুৰা এখন গাড়ী ডিষ্টেঞ্চ লোৱাৰ লগে লগে অট'মেটিকলি গাড়ী ব্ৰেক মাৰিছে তাক খুন্দলা ও মাই গড অট'মেটিকলি চলি আছে এইটো স্কুটি এতিয়া ৰাস্তাটো বেকা হৈ যাব বেকা হৈ গৈছে ও ফিলিং লাইক ৰাইডিং টেসলা চলাইছে তেজপুৰত তো টেসলা ইলন মাস্ক দেখা নাই মহেন্দ্ৰই কিমান হৈছে কি কৰি আছা এইফালে আল্টিমেট গাড়ী অলপ ভয় লাগিছে কেতিয়াবা ভয়টো লাগিবই অট'মেটিক ঘূৰি আছে মই ঘূৰি একো কৰা নাই মই একো কৰা নাই লৰাই নাই মই গিয়াৰো অট'মেটিক নেকি ও ভাই খুচি ভাই ও ভাই খুচি বে ও মই ইমান এক্সাক্ট বুলি ভবা নাছিলো বিদ্যা বহুত এক্সাক্ট এই ৰাস্তাটো চাওক এনে ঘূৰি গৈছে অট'মেটিক ঘূৰি গৈছে নল'ব মানে স্পীডটো যদি শ্ল' হয় তেতিয়া নলয় চাব এতিয়া চাব ঘূৰি যাবই ঘূৰ নহ'লে মৰবি বোলে ঘূৰ নাই নকৰিব স্পীডটো ল'ব লাগিব আদাৰৱাইজ নহ'ব মোৰ ইয়াতে বহা ডিম্পুতকে যে প্ৰাঞ্জলে বেছি ভয় কৰিছে নেকি ও ভাই চকু মেলি দে ও ভাই ইলন মাস্ক ইমান সাকসেস হোৱা নাই ভাই ও ভাই ইলন মাস্ক ইমান সাকসেস হোৱা নাই তাকেতো ইলন মাস্কটো ৰিয়েল অটো দেবাৰ আমাৰ এখন ৰিয়েল নহয় কিবা বেলেগ টাইপৰ আমি প্ৰায় ডিম্পুহঁতৰ ঘৰে পামগৈ আৰু এখন গাড়ী আপোনাৰ অভাৰটেক কৰিবৰ কাৰণে একদম চকু মুদি অভাৰটেক কৰিব পাৰে এই পাৰফৰ্মেন্সটো আপুনি চাইছেই চাগে
অভাৰটেকটো মজা আৰু লগা লগ আপুনি একবাৰ এক্সেলাৰেটৰ পুৰা ফুল প্ৰেছত ভাই পাৰফৰমেন্স চাও নাচাওঁ দে বৰুৱা না ভাই কমফৰ্ট স্পীড পুৰা স্পীড লৈ লৈছে গাড়ী 0 to 100 আপোনাৰ ওচৰা-ওচৰি 7 to 8 ছেকেণ্ডৰ ভিতৰতে আহি যায় হ'ব টকা দূৰত নাযাওঁ নলবাৰীয়ে পাম আৰু মই থাৰ কিনি পাইছোঁ ভাই থাৰ কিনি পাইছোঁ প্ৰেছ কৰিব এডাপ্টেড ক্ৰুজ কণ্ট্ৰল ষ্টেণ্ড বাই বুলি আহিলে আকৌ বাৰু অট'মেটিক ড্ৰাইভত কৰি আছে প্ৰাঞ্জিতে শিকাই আছে ডিম্পুৱে কৰি আছে আৰু প্লাছ কৰক আপোনাৰ চাওক ৰাস্তাটো চাওক এইটো আপোনাৰ আমাৰ এইটো বেছি ৰাস্তাটো চেট কৰিছে ঠিক আছে যাওঁ এতিয়া এৰি দিওঁ এয়া অট' ড্ৰাইভ মোড ডিম্পুৱে হাত এৰি দিলে অলৰেডি মই কৰাই যাই দিব ভাই কৰাই যাই দিব লেনটো নহ'লে আপোনাৰ কৰিব নোৱাৰে ন এইটো কাৰণে মানে সেইটো হাইৱে ভাল আমাৰ এতিয়া যি ৰাস্তা যাই আছে নেকি কৰাই যাই দিব আপোনাৰ স্পীডটো কম আছে স্পীডটো কম থাকিলে নহয় ঠিক আছে মই কৰি এই আছোঁ চা ভাই চা আমি টেম্পো আছে ঠিক আছে বাৰু এইবাৰ চা বেছি দেখিলো জমতে এই ভাই এইটো ৱাৰ্ণিং দি আছে বাস দে এখন ভাই বাস চিন্তা নকৰিব দাদা 5 ষ্টাৰ ৰেটিঙৰ গাড়ীত বহি আছে চেফটি নহয় মোক পইচাটো মৰিব লাগিব না ওকে 10,000 মান গেলে দে ওকে এইবারই ঘুরে না চাম ভাই লদে এখন মা গাড়ি এ পঢ়া কাটে বে পাগলা নাকি এটা কিন্তু এডাপ্টেড ক্ৰুজ কণ্ট্ৰল আপোনাৰ এৰি গ'ল কাৰণ আপুনি ব্ৰেক এপ্লাই কৰি দিলে ওকে টাৰ্নিঙত অলপ প্ৰব্লেম হয় টাৰ্ণিঙত নহয় এইবাৰ ঘুরবাই লাগবো ই অট'মেটিক টাৰ্ণিং ঘূৰি আছে সাকসেস ফাইনেলি ছাকচেছ হৈ গ'ল এইবাৰ নাই ই আহি গৈছে মই বাস আহি গেছে সাইকেল লাগিলে আগত পাতি দিবি একো নাই এলেক্সা সাউন্ড লাইক টাইগার Okay, here's Wild Planet. Animal Sound Library. 500 plus কি animals. বক লাগে এইটো আপোনাৰ টাইগাৰ চাওঁ ভাই ডিম্পুৱে পুৰা আৰু ৰূপৰ ওপৰেদি লাগিছো বানেছি কিন্তু এখন বানেছি কি গৰম হয় বাহিৰত অকমান গৰম বাহিৰত 32 মান চলি আছে নেকি আজি এইখন বানাইছি কিন্তু ক'ব লাগব What animal you want to hear next? ভাল গান লগাই দিয়ে এলেক্সা ভাল গান বাজো টেষ্ট ড্ৰাইভ কৰি আহি পালোঁ এয়া ডিম্পু ভয়ো খালে অলপ এতিয়া থাৰলৈকে গৈ আছোঁ আমি গোটেইকেইটা ঘূৰিব বোকা চকা চব ফালি যাব হয়নে ভয় লাগিছিল নে অলপ অলপ ভয় লাগিছিল ডিম্পুৰ চাওক এতিয়া থাৰ ৰেডি হৈ আছে আমি গৈ আছোঁ থাৰ আনবক্সিঙৰ কাৰণে ইহঁতে আহিলো না এই আকৌ আৰু এজন ইউটিউবাৰ এছ ডি এনক লগ পালোঁ তেজপুৰ ৱেলকাম টু তেজপুৰ থেংক ইউ ছ' মাছ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু মানে ইমানখিনি যে ইয়াতে যে মানে চব কিবা আয়োজন কৰা হৈছে ন মহিন্দ্ৰা মানে কি নাম হয় শ্ব'ৰুমখনৰ এইটো মহাভৈৰৱ পটল এল পি কে ইউনিট মচল মানে চব ডেক'ৰেশ্যন মজা একদম আৰু চব ডাঙৰ আছে শ্ব'ৰুমখন এইটো আমাৰ পাৰ্চনেল শ্ব'ৰুম হয় কমাৰ্চিয়েল শ্ব'ৰুমটো ইয়াৰ আগত আছে হা চাইছোঁ কমাৰ্চিয়েল শ্ব'ৰুমটো আগত আছে আহিবা একদম নেক্সট আকৌ আহিম এই চাৰ্ভিচিঙত চাগে আকৌ আহিম আমি আকৌ আহিবা Thank you so much. লগ পালোঁ আগতে এবাৰ লগ পাইছিলোঁ মোৰো যদি মহিন্দ্ৰাৰ কিবা প্লেন থাকে ন মই ইয়াৰ পৰাই ল'ম আৰু কণ্টেক্ট কৰিবা একদম চিয়'ৰ কুকুৰ মাস্ক পিন্ধি পূৰা ৰেডি চাওক ডিছক্ৰিপশ্যন গোটেইখিনি বুজাই থকা হৈছে গাড়ীত ক'ত কি ফিচাৰ আছে কি নাই গোটেইখিনি এইটো যে আমাৰ প্ৰাঞ্জিতে বুজাই আছে অলমষ্ট ৰেডি গোটেইখিনি ইয়াৰ ফুটাবলৈ পূৰা ৰেডি গাড়ী লৈ এয়া চাওক তোমালোকে এতিয়া অলমষ্ট তোমাৰ এতিয়া আপোনাৰ আনবক্সিং হ'ব মই ৰেডি পূৰা ফুটাবলৈ এয়া চাওক অল অফ ৰেডি গোটেইখিনি ৰেডি
আনবক্সিং কৰিব ওলাইছে ডিম্পুৱে। কাম কৰিম হা, গুচে পিনে মই এনেকৈ কৰি দিম, মোৰ মানে মোৰ গালৈকে আনিম, তেতিয়া ভাল হ'ব হা। আনবক্সিং কাৰণে পুৰা ৰেডি হৈ আছে। এয়া আনবক্সিং টাইম। চাওক ডিম্পুৰ এতিয়া থাৰ অপেন হ'ব। আৰু ফাইনেলি এতিয়া ওম নমো নাৰায়ণ বিশ্বকৰ্মাকে চিন্তি তো এনেকুৱা ছাৰপ্ৰাইজ দিয়ে এখেতসকলে আৰু মোকো এইটো ছাৰপ্ৰাইজ দিলে বহুত বহুত ভাল লাগিল। নেক্সট ভিডিঅ'ত উঠিম। এতিয়া বলক কাৰখনৰ ভিতৰত অলপ চাওঁ। বহুত ঠাইত নিম এইখন গাড়ী, বহুত ঠাই ঘূৰিম, তাৰ ওপৰত বহুত ঠাইত নিম এইখন গাড়ী, বহুত ঠাইত ঘূৰিম, কিন্তু প্ৰথমবাৰৰ কাৰণে এতিয়া ষ্টাৰ্ট কৰি আছোঁ। ষ্টাৰ্ট একবাৰ কৰিছিলোঁ তাতে, এতিয়া মানে প্ৰথমবাৰৰ কাৰণে চলাম। অ' মাই গড, চিট বেল্ট মেইন, চিট বেল্ট পিন্ধি ল'লোঁ। পাঞ্জল পিন্ধি লোৱা চিট বেল্ট। অ'কে, হেল্ল'। আমি যাব ওলাইছোঁ তেল ডিপুলৈকে। বাই 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 বাই, থেংক ইউ। আমি ফাইনেলি তেল ডিপুলৈকে যাব ওলাইছোঁ। বাই 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 বাই। দে यार ও ভাই সিডি মারা গেল মিঠাই তো বলবো ডেলিভাৰী লোৱা হ'ল। এয়া কেনেকুৱা লাগিলে? মজা ভাই এই গাড়ী ল'ব আহিছোঁ, পুৰা আমি তেল ভৰাব গৈ আছোঁ গাড়ীত। ও ভাই কেনেকুৱা অনুভৱ? বাহিৰত ভিৰ ডিম্পুৰ কাৰণে। এয়া তেল চেল ভৰোৱা হ'ল। ৰিভাৰ্ছ বাৰু ইফালে দেখো এই বেংকি দাঙি কিনে দিব লাগে ডাইৰেক্ট ডিম্পু ঘৰলৈ যাব। আমিও আমাৰ অফিচৰ অলপ কাম কৰোঁ। চ' ফাইনেলি ডিম্পু যাব ওলাইছে। ইয়াত বিদায় দিব ওলাইছোঁ ডিম্পু। পুৰা ভিৰ মানুহৰ একো ফটো ভিডিঅ' একো ভালকৈ কৰিব পৰা নাই। ভালকৈ হেৰি কৰিব পৰা নাই, সলাই দিছোঁ। ডিম্পু যাব ওলাইছে, পুৰা তামোল খাই পুৰা ৰেডি। ডিম্পুৰ লগত SBN হেৰি গোটেইখিনি বিদায় দিছোঁ। ফাইনেলি ডিম্পুক লগ পালোঁ। বহুত ভাগৰ লাগিলে আজি, মান্থ এণ্ডিঙো আছিলে আমাৰ। মান্থ এণ্ডিং থকাৰ কাৰণে অলপ কষ্টও হ'ল, তথাপিতো লগ কৰিব, যিহেতু ফেভৰেট ইউটিউবাৰ ডিম্পুক লগ চগ কৰি মেলি আহিলোঁ। আৰু বহুত ভাল লাগিলে তাক লগ পাই, তাৰ এক্সাইটমেণ্ট, তাৰ গোটেইখিনি আহি বহুত লগ পালে। বেছি ভিৰৰ কাৰণে ভালকৈ ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ, তথাপিতো ট্ৰাই কৰিছোঁ যিখিনি পাৰোঁ। কাৰণ কিয় বহুত বেছি ভিৰ হৈ গৈছিলে। প্ৰথম অলপ কম ভিৰ আছিলে, কিন্তু তাৰপাছত এনেকুৱা ভিৰ লাগিলে মানে আমি নিজে ভালকৈ একো কৰিবই নোৱাৰিলোঁ। তথাপিতো যিমান পাৰোঁ ব্লগটো বনাবলৈ চেষ্টা কৰিছোঁ। নতুন হয় চেনেলটো চাই থাকিব। আৰু যদি ভিডিঅ'টো ৰাতিপুৱা চাই আছে তেন্তে গুড মৰ্ণিং, যদি দুপৰীয়া চাই আছে গুড আফটাৰনুন, যদি আবেলি চাই আছে গুড ইভিনিং, আৰু যদি ভিডিঅ'টো ৰাতি চাই আছে তেন্তে গুড নাইট।